হাই গাইজ গুড মৰ্ণিং সকলোকে অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আৰু এতিয়া বাজিছে ৰাতিপুৱা 7টা। মই জাষ্ট খোৱাৰ পৰা উঠি আহিছোঁহে। আপোনালোকে মোৰ চকু দেখি গম পাইছে একদম ফুলি আছে। আৰু আজি মানে খোৱাৰ পৰা উঠি হাতত মোবাইলটোহে লৈছোঁ। ভাবিলোঁ আজি ৰাতিপুৱাৰ পৰা এটা ভিডিঅ' আৰম্ভ কৰি দিওঁ। আৰু এতিয়া ধুনীয়াকৈ ফ্ৰেছ হৈ আহিছোঁ। প্ৰথমতে পানী এগিলাছ খাওঁ, সদায় ৰাতিপুৱা গৰম পানী এগিলাছ খাওঁৱেই। আৰু এতিয়া ভাবিছোঁ অলপ চাহ খাওঁ, মানে মই সদায় চাহ নাখাওঁ, কিন্তু যোনদিনা মানে মোৰ ভাল লগা বস্তু থাকে সেইদিনা মই চাহ খাওঁ। আৰু এইফালে মায়ে কাম কৰি আছে, এইফালে চব বাচন চাচন ধুই থৈ দিছে। এতিয়া মই চাহকণ বনাওঁ আৰু মাকো দিওঁ, ময়ো খাওঁ। আৰু আপোনালোকক জনাবলৈ এটা ভাল খবৰো আছে, মই দিম বাৰু। প্ৰথমতে মই চাহকণ কৰি লওঁ, গেছটো অন কৰি লৈছোঁ। ভাল খবৰটো অপূৰ্বদাৰ লগত যেতিয়া মই ভিডিঅ' বনাবলৈ যাম তেতিয়া একেলগে ক'ম। আৰু আপোনালোকে এতিয়া গেছ কৰি থাককচোন বাৰু কি ভাল খবৰ হ'ব পাৰে। প্ৰথমতে মই চাহ একাপ খাই লওঁ দেই, আপোনালোকক দেখুৱাই আছোঁ। আৰু এতিয়া মই চাহ খাই আছোঁ। আৰু আজি চাহৰ লগত বহুত বস্তু আছে, সেইকাৰণে চাহ খাইছোঁ। এয়া হৈছে বিস্কিট, কাঁচকলৰ চিপছ, এইটো হৈছে ভুজিয়া, আৰু এইটো কিবা এটা মিঠাই, আৰু ইয়াতো আছে কি মিঠাই আছে, ৰসগোল্লা। আৰু চাহ খাইছোঁ ইমান কণ। দেখিছেনে মই চাহ নাখাওঁৱেই, কিন্তু এই চাহৰ লগত খোৱা বস্তুখিনিৰ কাৰণে এনেই চাহৰ নামটোহে হয়। আৰু এতিয়া মানে চাহ খাই কৰি সোনকালে ভিডিঅ' বনাব লাগিব। আগবেলাই গৈ মানে ভাটিবেলা অলপমান মই বজাৰলৈ যাম, সেইকাৰণে আগবেলাই সকলো ভিডিঅ' কৰি ল'ম, আপোনালোকক দেখুৱাই থাকিম দেই। আৰু এতিয়া এয়া অপূৰ্বদা আহি গ'ল, এয়া মন মাৰি বহি আছে। মানে আমি এতিয়া ডিছকাশ্যন কৰি আছিলোঁ কি কমেডি ভিডিঅ' বনাম, হৈ গ'ল বাৰু। আৰু ৰিলো বনাম, অপূৰ্বদাই মোক ধুনীয়াকৈ নাচ এটা শিকালেও। আৰু মই যে আপোনালোকক কৈছিলোঁ এটা ভাল খবৰ আছে বুলি, অপূৰ্বদাই ক'ব দেই। কৈ দিয়াচোন অপূৰ্বদা মোৰ ভাল খবৰটো। ভাল খবৰ মানে আমাৰ নীনাৰ চেনেলটো মনিটাইজ হৈছে, মানে হাফ মনিটাইজেশ্যন আগতেই হ'ল, কালি ফুল হ'ল, কালি ফুল মনিটাইজেশ্যন হৈ গ'ল। আৰু আপোনালোকে এনেকৈ ছাপোৰ্ট দি যাব। আৰু মনিটাইজ হৈছে, তই মোক ভাল গিফ্ট দিব লাগিব আকৌ। দিম দিয়া, গিফ্টহে ন দিম। আৰু গিফ্টহে কি লাগিবনো তোমাক? ঘড়ী এটাকে দিবি, মোক ঘড়ী নাই নহয়। ঘড়ী এটাকে দিম। ঘড়ী এটানো কিমান আৰু 300-400 ঘড়ী পাই, মিছত অৰ্ডাৰ দি দিম, হৈ যাব। মই 300 টকা ঘড়ী পিন্ধিম বুলি ভাবিছ নেকি তই? 3000 টকা দিবি। 3000 টকা? তই ইউটিউবত প্ৰথম পে'মেণ্ট পাবি, তোক মই ইমান ভিডিঅ' কৰি দিওঁ, তোমাকে যদি মই 3000 টকা দিওঁ, এইফালে খানা দিব লাগিব, কাৰ কি খানা দিব লাগে, মোক দিবি অকল খানা। খানা দিব লাগিব কিমান? এতিয়া আকৌ তোমাক যদি 3000 টকা দিওঁ, পাওঁ বা কিমান পইচা তাকো দিবা, হেৰি নাই। পিছত পে'মেণ্টটো পাই থাকিবি নহয়, পিছত ল'বি। প্ৰথম পে'মেণ্ট বুলি তই মোক দিবই লাগিব দামী ঘড়ী এটা। তাকেই আপোনালোকে যদি বিচাৰিছে মোৰ অপূৰ্বদাক দামী ঘড়ীটো দিয়ে, আপোনালোকে ভিডিঅ'বিলাক মোক জলদি চাওক, ধুনীয়া কমেণ্ট কৰক, তেতিয়াহে অপূৰ্বদাক মই 3000 টকাটো দিব পাৰিম। আপোনালোকে কমেণ্ট কওকচোন, এই দিব লাগে নালাগে মোক কওকচোন। আপোনালোকে যদি কয় দিব লাগে বুলি দিব, আৰু যদি দিব নালাগে বুলি কয় তেনেহ'লে এটা নিদিয়ে। কিন্তু আপোনালোকে দিব লাগিব বুলি আপোনালোকে কমেণ্ট কৰিব দেই। তেন্তে চাই থাকক। এতিয়া মই ধুনীয়াকৈ ড্ৰেছ আপ কৰি লওঁ আমাৰ কমেডি ভিডিঅ'ৰ বাবে। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণলৈকে চাই থাকক। আৰু এয়া প্ৰথমতে মই ৰীল বনাবলৈ ড্ৰেছ কৰি আহিছোঁ। এতিয়া অপূৰ্বদাই মোক ধুনীয়াকৈ ৰীল বনাই দিব। আৰু আমাৰ এইখিনি কি বুলি কয় অপূৰ্বা? ফিল্ম চিটি। এইটো ফিল্ম চিটি এইটো আমি মানে এইখিনিতে ভিডিঅ' বনাওঁ। আৰু ইয়াৰ পিছত আকৌ কমেডি ভিডিঅ' বনাব লাগিব, আকৌ ড্ৰেছ চেঞ্জ হ'ব। আপোনালোকক দেখুৱাই আছোঁ দেই। আৰু ৰীলটো মোৰ ইনষ্টাগ্ৰামত পাই যাব, আৰু ইউটিউবতো আপলোড কৰিম, চবতে চাব। ফেচবুকতো যদি চাবলৈ বিচাৰে চাব। ৰীলটো কৰি লওঁ ৰ'ব। আৰু এতিয়া ধুনীয়াকৈ কমেডি ভিডিঅ'ৰ বাবে এয়া ৰেডি হৈ ল'লোঁ। চাদৰ মেখেলা, এয়া সেন্দুৰ নহয় দেই, লিপষ্টিক লগাওঁ মই। বহুতে সেন্দুৰ বুলি ভাবিব পাৰে, কিন্তু সেন্দুৰ এতিয়া নলগাওঁ, এয়া লিপষ্টিক লগাইছোঁ। এতিয়া ধুনীয়াকৈ কৰোঁ। আৰু এয়া অপূৰ্বদাই এইফালে বহি আছে। আপোনালোকে ভিডিঅ'টো চাই থাকক। মই এতিয়া কেমেৰা ধৰি দিয়া মানুহ নাই, মাহঁতো সকলো কামত বিজি হৈ আছে। আমি ষ্টেণ্ড লৈ তেনেকৈ কৰিব লাগিব, আৰু দেখুৱাই থাকিম, আপোনালোকে চাই থাকক। আৰু গাইছ এতিয়া মই তামোল গছৰ ওপৰত উঠিবলৈ লৈছোঁ পুনৰবাৰ। আকৌ এয়া ভৰিত অপূৰ্বাই ৰছী লগাই দিলে। তাৰপিছত এইফালে তলত পেণ্ট পিন্ধি লৈছোঁ। এতিয়া উঠিম আৰু কৃষ্ণ কৃষ্ণ কৃষ্ণ, মানে আমাৰ তামোল গছৰ ওপৰত উঠা চিন এটা আছে। কৃষ্ণ 1 2 3। গাইজ হাঁহি পেট বিষাই গৈছে। আৰু তামোল গছত উঠাটো বহুত কষ্টও হয়, কাৰণ ছোৱালী মানুহ জানেই ইমান সহজ নহয়। তাতে চাদৰ মেখেলা পিন্ধি পেলাই উঠিবলৈ বহুত অসুবিধা হয়। এয়া একদম পিছলি আহিছোঁ, পূৰা ভাগৰ লাগিছে। আৰু কাৰোবাক যদি তামোল পাৰিবলৈ মানুহ লাগে মোক কণ্টেক্ট কৰিব দেই, মই যাম। এতিয়া গম পালা নহয়, সেইকাৰণে মই কৈছোঁ মানুহ মাজে মোক কুকুৰকে পাৰি থাকোঁ পিছত খালি পালালৈ চিন্তা। হেৰি আপুনিতো টুটকেটো সদায় পাতিব পাৰিব, কিন্তু মাছ মাংস যদি ডকচিটো সদায় খাব নোৱাৰে। এই নেইনা 0.5 থাকোঁতে আপোনাৰ কিহৰ চিন্তা? হে নেইনা 0.5 এইটো মানে মোৰ ইনষ্টাগ্ৰাম আইডি, আৰু কিবা এটা নিশ্চয় কৰিবই লাগিব। গাইজ প্ৰেক্টিছ। এতিয়া আমাৰ ঘৰত শ্বুটিং কৰি হৈ গ'ল। এতিয়া আকৌ আগৰ ৰীল বনোৱা কাপোৰযোৰ পিন্ধি ল'লোঁ। এতিয়া মানে শ্বুটিংটো অপূৰ্বদাহঁতৰ ঘৰত হ'ব। মানে চালে গম পাব সম্পূৰ্ণ ভিডিঅ'টো কেনেকুৱা, চালে গম পাব। এতিয়া গৈ আছোঁ অপূৰ্বাহঁতৰ ঘৰলৈ। পেট্ৰল বেছিকৈ আহিছে, কমাবা।
এয়া আমাৰ গাঁও শুৱনি গাঁওটো গাই দে অঁ শুৱনি গাঁও আৰু এয়া অপুদাহঁতৰ ঘৰ পাই গ'লোহি এইটো হৈছে আমাৰ ছেকেণ্ড ফিল্ম চিটি আৰু এয়া আমাৰ মানে মুখৰ এইটো ৰাউণ্ড বেয়া বেকগ্ৰাউণ্ড এয়া জুই ফুৰাই আছে ভাত বনাই আছে নেকি জুইশালত ভাত বনাইছো ভিতৰত আন্ধাৰ যে অঁ ইয়াতে বনাইছো ঠাণ্ডা দিন ভালেই আৰু জুইত আৰু এয়া আজি আমাৰ লগত শ্বুটিং কৰিব এয়া নিশামণি হাই আৰু অপূৰ্ব দা এয়া অ' বুধা তুমি সদায় একেটা চোলাকে কিয় পিন্ধি থাকা মই বাৰে বুলি দেখি থাকোঁ আমাৰ ঘৰলৈ গ'লে এইটো চোলাকে পিন্ধা গামবলৈ গ'লে এইটো চোলাকে পিন্ধা কিয় মই বেলেগ চোলা পিন্ধা দেখা নাই মোৰ চোলা নাই আকৌ হ'লেও তই হ'লেও তই মোৰ চোলাতকৈ চকু দিয় হা চকু দিয়া দেখিছানে অপুদা ইমান মাৰি থাকে মোক হ'ব যোৱা ভিডিঅ' কৰোঁগে পাচলি ছিগি আছিলোঁ এয়া নিশামণি আজি কেমেৰা পাৰ্চন আমাৰ তাই অলপ আজি হেল্প কৰি দিছে আমাৰ লগত এক্টিং কৰিছে বাবে এতিয়া অপূৰ্বদা ওলাই আহিব চাব দেই এয়া আৰু এতিয়া আমাৰ শ্বুটিং খতম অপূৰ্বদাহঁতৰ ঘৰৰ পৰা গৈ আছোঁ এতিয়া ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো মই আজি আপলোড কৰি দিম আপোনালোকে ভিডিঅ'টোত বহুত মৰম দিব বুলি আশা থাকিল তেন্তে আজিলৈ ইমানেই বাই নতুন এটা ভিডিঅ'ত আকৌ লগ পাম